মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰঙালাওৰ পিটিকা। প্ৰথমতে ৰঙালাও আৰু আলু সিজাম, সেইবাবে মই ৰঙালাও সৰু সৰুকৈ কাটি লৈছোঁ, টিফিনত ভৰাই ল'লোঁ। কুকাৰতে সিজাম। ইয়াত মই দি দিছোঁ ৰঙালাও, ইয়াত দিছোঁ সৰু সৰু সাইজৰ আলু 4টা। 3বাৰমান কুকাৰত চিটি মাৰিবলৈ দিম আৰু। এতিয়া মই সিজাই লোৱা ৰঙালাওকেইটাত পিটিকিবলৈ আৰম্ভ কৰিছোঁ। এয়া পৰিমাণ অনুসৰি নিমখ দি দিছোঁ আৰু এয়া কেঁচা জলকীয়া, পিঁয়াজ, আদা লৈ লৈছোঁ। এতিয়া মই অলপ দি দিছোঁ কেঁচা মিঠাতেল। এতিয়া আমাৰ ৰঙালাও পিটিকা হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো ক্লিক কৰি দিব। আপোনালোকেও এনেদৰে এদিন ৰঙালাও পিটিকা বনাই খাবচোন। কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাব দেই।